তুমি ইমান অধৈৰ্য কিয়? ভাল সময় সদায় দেৰিকৈ আহে। আগতে বেয়া সময়খিনি কটাই লোৱা, ভাল সময় নিশ্চয় আহিব। সুখৰ নাম জীৱন নহয়, কষ্টক জয় কৰি জীয়াই থকাৰ নামেই জীৱন। মানুহক কন্দুৱাই ভগৱানক পূজা কৰি লাভ নাই জানা। মানুহৰ মুখত হাঁহি বিৰিঙাব পাৰিলেই ঈশ্বৰক পূজা কৰা হয়। এবাৰ ভাবি চাবাচোন, তুমি কাক লৈ অহংকাৰ কৰা, তুমি কাক লৈ গৌৰৱ কৰা তুমি? জীৱনটো নিজৰ বুলিবলৈ তোমাৰ আছে কি? জন্ম আনে দিয়ে, শিক্ষা আনে দিয়ে, সন্মান আনে দিয়ে, নাম আনে ৰাখে, সংস্থাপন আনে দিয়ে, শ্মশানলৈ আনে নিয়ে। মৃত্যুৰ পাছত ধন সম্পত্তিবোৰো আনে ভগাই লয়। তেন্তে কিহৰ এই আত্মগৌৰৱ আৰু অহংকাৰ? বৰ্তমান সময়ৰ কিছুমান অপ্ৰিয় হ'লেও কিছুমান সঁচা কথা। আজিকালি সঁচা কথা কোৱা মানুহবোৰ সকলোৰে অপ্ৰিয়। তেল মাৰি চলিব জনা মানুহবোৰেইহে সকলোৰে প্ৰিয়। মানুহবোৰক ধুনীয়া চেহেৰাহে লাগে, ধুনীয়া মন নহয়। মানুহবোৰে সন্মান টকাকহে কৰে, মানুহক নহয়, এয়াই সত্য। খন্তেকীয়া জীৱন, কালিলৈ কি হয় কোনেও নাজানে। গতিকে জীৱনটো উপভোগ কৰা, অহংকাৰ নহয়, কাৰণ এইখন পৃথিৱীত তুমি আৰু মই সকলো দুদিনীয়া আলহীহে, কোনো মালিক নহয়। কাৰোবাক দুখীয়া দেখি সম্পৰ্ক নাভাঙিবা, কাৰণ যিমান মান সন্মান দুখীয়াৰ ঘৰত পোৱা যায়, সিমান ধনী এঘৰৰো পোৱা নাযায়। কোনোবাই ঠিকেই কৈছিল, ৰাস্তা হেৰুৱা জন ঘূৰি অহালৈ অপেক্ষা কৰিব নালাগে, কিন্তু ইচ্ছা কৰি এৰি থৈ যোৱাজনলৈ অপেক্ষা কৰি কোনো লাভ নাই। দৰকাৰ হ'লে জীৱনত অকলেই থাকিবা, তথাপিও কাৰো লগত জোৰ কৰি সম্পৰ্কত নাথাকিবা। জীৱনত কাৰোবাক আঘাত দিয়াৰ আগত এবাৰ ভাবি চাবা। নিজে আঘাত গালে কেনেকুৱা লাগে মনত ৰাখিবা। জীৱনত কাৰোবাক কন্দুৱাই বেছি দিন সুখত থাকিব পৰা নাযায়। আগতে মানুহবোৰ কিছু আৱেগিক আছিল, সেয়ে সম্পৰ্কবোৰ চম্ভালি লৈছিল। তাৰ পাছত মানুহবোৰ গতানুগতিক হ'ল, সম্পৰ্কবোৰ সুবিধা লগা হ'ল। এতিয়া মানুহবোৰ প্ৰফেশ্যনেল হৈ পৰিল আৰু সেয়েহে লাভ নাথাকিলে সম্পৰ্কই নগঢ়ে। থেংকছ ফৰ ৱাচিং ভিডিঅ'।